হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দেউতাৰ বছৰেকীয়া সকাম, সেয়েহে সকলোৱে নিজৰ নিজৰ কাম কৰাত ব্যস্ত। শাক কটাই শাক কাটিছে, লগতে এয়া পেহীয়ে ধুই আছে মাহ প্ৰসাদ, আৰু এয়া ভণ্টিয়ে পিঠা চালি আছে। প্ৰসাদত দিবলৈ নিয়া এই বগৰীকেইটা আমাৰ ঘৰৰে বগৰী আছিল। আৰু পিছফালে এয়া খানা বনাই আছে। এয়া বনাই আছে ৰঙালাও, আলু আৰু কুকুৰাৰ মাংস। আৰু এয়া মাছ আৰু সৰিয়হ বিলাহী দি এখন তৰকাৰী বনাই আছে। এয়া দেখিছেনে, ভকতে নাম ল'বলৈ আৰম্ভ কৰিলে। নাম শিকোৱাৰ পিছত খাবলৈ লৈছোঁ প্ৰসাদ লগতে কেঁচা জলপান। আৰু এতিয়া দেউতাৰ মৰিশালিৰ ওচৰত চাকি ধূপ জ্বলাবলৈ আহিলোঁ। নাম শেষ হোৱাৰ পিছত এতিয়া ভকতসকলে ভাত খাবলৈ লৈছে। আজিলৈ আৰু ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি মিনি ব্লগত।